গংগাৰ ঘাটৰ আমি নাৱত উঠিছোঁ তাই আৰতি চাবৰ কাৰণে গৈ আছোঁ। চাওক এখন নাৱত গৈ আছোঁ, বেলেগ বেলেগ নাও, পাৰটো চাওক। পাৰত কিছুমান কেম্প কৰিছে, কিবা মেলা হ'ব ইয়াতে কেম্পত থাকিব পাৰি। 1,00,000 টকামান দিলে এই কেম্পত ধুনীয়াকৈ থাকিব পাৰি। ধুনীয়া ধুনীয়া কেম্প বনাইছে বালিচৰ ওপৰত আৰু ব্ৰহ্মপুত্ৰত জ্বলোৱাৰ নিচিনা। পাৰটো চাওক, বহুত ঘাট আছে ইয়াতে, প্ৰায় 80টামান ঘাট আছে বুলি কোৱা হয়। মোৰ দেন 80টাৰ ঘাট আছে। এই ঘাটকেইটা আপোনালোকক দেখাম। চাওক ঘাটবোৰ চাওক, এইবোৰ ঘাটত অলপ পিছতেই আৰতি আৰম্ভ হ'ব সন্ধিয়াৰ লগে লগে। আমি এতিয়া গংগাৰ ওপৰেদি গৈ আছোঁ। এখন আমাৰ নাও, বাকীসকল ইয়াতে বহি আছে। জৈন ঘাট, পানী ঘাট, 80টানে ঘাট আছেতো ইয়াতে। ঘাটবোৰৰ নাম লিখা আছে ইয়াত। প্ৰভু ঘাট, 80টা ঘাট আছে। চবৰে ঘাটবোৰৰ নাম লিখা থাকে, ইয়াৰ পৰা পুৰা গম পায়। চব বেলেগ বেলেগ ঘাট আছে ইয়াতে, ঘাটবোৰৰ নামবোৰ লিখা থাকে। সূৰ্যৰ বিপৰীতদিশে আছোঁ। চাওঁ ঘাটবোৰ বেলেগ বেলেগ ঘাট। চাওক নাৱত মানুহে ঘাটবোৰৰ কাষেদি গৈ আছে।